আমাক কোনে নিৰ্মাণ কৰিলে? মানৱ জাতিৰ কিদৰে আৰম্ভ হৈছিল? এই বিষয়ে ঈশ্বৰক বাক্য বাইবেলে কয়। বহুত বছৰ আগতে ঈশ্বৰে প্ৰথম মানুহ নিৰ্মাণ কৰিছিল। তেতিয়া ঈশ্বৰে আদামক প্ৰাণবায়ু সোমাই দিছিল। তেওঁ জীৱিত হৈ উঠিছিল। এটি অতি উত্তম বাৰী এডেনক তেওঁ নিজকে আৱিষ্কাৰ কৰিছিল। আদামক নিৰ্মাণ কৰাৰ আগতে ঈশ্বৰে অতি সুন্দৰ এখন পৃথিৱী সৃষ্টি কৰি তাক উত্তম বস্তুৰে পৰিপূৰ্ণ কৰিছিল। ক্ৰমে ক্ৰমে ঈশ্বৰে পাহাৰীয়া ঠাইবোৰ আৰু বিশাল মহাকাশ, সুগন্ধিযুক্ত ফুল আৰু ওখ ওখ বৃক্ষ, উজ্জ্বল পাখিৰ চৰাইবোৰ আৰু উৰি ফুৰা মৌ-মাখিবোৰক আকাৰৰ তিমি মাছ আৰু লেহুকা পিছল শামুকবোৰ সৃষ্টি কৰিছিল। আন কথাত ঈশ্বৰে সকলো বস্তুকে সৃষ্টি কৰিছিল, সকলোকে। অতি আদিম অৱস্থাত ঈশ্বৰে সৃষ্টি কৰাৰ আগতে ঈশ্বৰৰ বাদে আন একো নাছিল। মানুহ, ঠাই বা বস্তু একোৱে নাছিল। পোহৰ আৰু আন্ধাৰ নাছিল, তল আৰু ওপৰ নাছিল, যোৱাকালি আৰু অহাকালি নাছিল। একমাত্ৰ ঈশ্বৰ আছিল, যিজনৰ আদি অৱস্থা নাছিল। তাৰপিছত ঈশ্বৰে কাম আৰম্ভ কৰিলে।